বিষয়ে মই এটা সাক্ষাৎকাৰ লৈছিলোঁ চাইছিলোঁ মই খুব ভাল হৈছিলে আপোনাৰ প্ৰশ্নবোৰ ভাল হৈছিলে তাই উত্তৰবোৰ ভাল হৈছিলে আৰু তাতেই আপোনাৰ কথা তেওঁ কৈছে শুনিছিলে বৰ্ষাক মই ধন্যবাদ জনাইছোঁ তাই মোৰ নামটো লোৱাৰ কাৰণে বাকী বহুত শিল্পী আছিলে তাত বাকী এইখিনি নাম নলৈ যে তাই মোৰ নামটো ল'লে মই মানে ধন্যবাদ জনাইছোঁ তাইক আপুনি তেওঁক তেনেকৈ নাভাবে তাই মোতকৈ তাইক মই ওপৰতে ভাবোঁ সদায় বৰ্ষাক কাৰণ বৰ্ষাৰ যিখিনি তাই খুব কেলকুলেশ্যন কৰি অভিনয় কৰে আৰু তাই জানে তাই কি কৰি আছে আৰু স্পষ্ট খুব সংলাপ খুব স্পষ্ট তাই আগতেও কয় যে তাই সংলাপখিনি খুব এনজয় কৰি কৈ ভাল পায় আৰু সেই বস্তুটোৱে তাইক এটা বেলেগ পৰ্যায় দিয়ে তাইৰ ভিউৱাৰ্ছবোৰো তেনেকুৱা আৰু বৰ্ষাই প্ৰথম ছবিখনৰ পৰা এতিয়ালৈকে তাই সাংঘাতিক ধৰণৰ ডেভেলপমেণ্ট কৰিছে তাইৰ অভিনয়ৰ ক্ষেত্ৰত তাইৰ লুকছৰ ক্ষেত্ৰত আৰু সেই ডেভেলপমেণ্টটো কিন্তু প্ৰত্যেকগৰাকী শিল্পীৰ কাৰণে খুব গুৰুত্বপূৰ্ণ শিকাৰ প্ৰচেছটো সাংঘাতিক ফাষ্ট তাই গতিকে মই ভাবোঁ তাই মোতকৈ ওপৰ লেভেলৰ আৰ্টিষ্ট কিন্তু বৰ্ষা